ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক এটি নতুন কবিতা পঢ়াবলৈ লৈছোঁ আৰু এই কবিতাটোৰ নাম হৈছে অসমীয়া ডেকা দল। আৰু এই কবিতাটোৰ কবিগৰাকীৰ নাম হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। অসমৰ এগৰাকী প্ৰবল সংগ্ৰামী হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। তেখেতে স্বাধীনতা আন্দোলনৰ সময়ত যি ধৰণৰ সংগ্ৰাম গঢ়ি তুলিছিলে অসমীয়া জাতিটোক ৰক্ষা কৰিবলৈ, অসমীয়া ভাষাটোক ৰক্ষা কৰিবলৈ তথা অসমবাসীক ৰক্ষা কৰিবলৈ, সেয়া আমি সকলোৱে জানো। আৰু তেওঁৱেই এই কবিতাটো ৰচনা কৰিছে আৰু এই কবিতাটোৰ মাজেৰে দেশপ্ৰেমমূলক ভাৱ জাগি উঠিছে। আৰু এই যি ভাৱ এই ভাৱ জগাই তুলিবলৈ তেখেতে শংকৰদেৱৰ আৰ্হি হিচাপে লৈ গোটেই কবিতাটো তেখেতে ৰচনা কৰিছে। ইয়াত কৈছে যে অসমীয়া ডেকা দল। অসমীয়া ডেকা দল মানে অসমৰ যিসকল উঠি অহা নৱপ্ৰজন্ম আছে, সেই নৱপ্ৰজন্মক কেন্দ্ৰ কৰি তেওঁ এই কবিতাটো লিখিছে। কবিয়ে ইয়াত লিখিছে, অসমীয়া ডেকা দল আজি তোৰ এই তেজাল বদন, মলিয়ন কিয় হ'ল? দুৰ্গম নদ পাহাৰ গিৰি, লংঘিছিলে ডেকাগিৰি, সুন্দৰ শংকৰে লৰি, কৰিছিলে তল, দেখুৱাইছিল জগত জুৰি অসীম বাহুৰ বল, সিয়ে যে তোৰ নাইকিয়া হ'ল। কীৰ্তন দশম নামঘোষা হওক আমাৰ শৌৰ্য, নাদ গীত নাম বৰগীত হওক ৰণৰ তুৰ্য, আৰ্হি তেওঁৰ এই অসমৰ হওক অসীম বীৰ্য, অসমীয়া সমনীয়া আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল। এইটো এটি অতি সুন্দৰ কবিতা আৰু এই কবিতাটোৰ মাজেৰে কবিয়ে শংকৰদেৱক আৰ্হি হিচাপে লৈ অসমৰ যিসকল নতুন প্ৰজন্ম, অসমীয়া যিসকল নতুন ডেকা আছে, তেওঁলোকৰ জগাই তুলিবলৈ কবিয়ে যত্ন কৰিছে। কবিয়ে ইয়াত কৈছে যে তোৰ এই তেজাল বদন, এখন ৰঙা তেজেৰে উপচি পৰা এখন মুখ আজি কেনেদৰে মলিয়ন হ'ল? তই আৰ্হি ল বা তহঁতি আৰ্হি ল। কাৰ আৰ্হি ল? যে শংকৰদেৱৰ আৰ্হি ল। শংকৰদেৱে ইমান কষ্টৰে কিদৰে ইমান মূল্যৱান গ্ৰন্থ তেখেতে অসমবাসীক দি থৈ গৈছে। নাট গীত এইসমূহক আমি আমাৰ অস্ত্ৰ হিচাপে আমি ব্যৱহাৰ কৰিবলৈ পাৰিব লাগিব। তেতিয়াহে আমি কি কৰিব পাৰিম? আমি স্বাধীন অসমীয়া হিচাপে অসমৰ বুকুত জীয়াই থাকিব পাৰিম। সেইকাৰণে কৈছে যে অসমীয়া সমনীয়া আগবাঢ়ি যাওঁ বল, আগবাঢ়ি যাওঁ বল। সকলোৱে আমি একেলগে আগবাঢ়ি যাব লাগিব। যদি আমি সকলোৱে একেলগে আগবাঢ়ি নাযাওঁ, তেতিয়াহ'লে আমি কেতিয়াও স্বাধীনতা লাভ কৰিব নোৱাৰিম। আমি সেই পৰাধীনতাৰ শিকলিডালৰ মাজতে আবদ্ধ হৈ থাকিব লাগিব। এইটোৱে হৈছে কবিতাটোৰ মূল কথা। আৰু কবিয়ে এইখিনি ক'বলৈ গৈয়ে শংকৰদেৱক আৰ্হি হিচাপে লৈ এই গোটেই কবিতাটো তেখেতে ৰচনা কৰিছে। বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী প্ৰবল সংগ্ৰামী। তেখেতে অসম তথা অসমীয়াৰ কাৰণে যথেষ্টখিনি অৱদান তেখেতে আগবঢ়াই থৈ গৈছে আৰু যাৰ এক উজ্জ্বল নিদৰ্শন এই কবিতাটি। গতিকে আশা কৰোঁ তোমালোকে গোটেই কবিতাটো ভাল ধৰণে বুজি পাইছা।